Welcome to my Assamese YouTube channel. প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ আগত এটা নতুন ইণ্টাৰেষ্টিং পাৰ্ট লৈ আহিছোঁ, যিটো মই স্ক্ৰীনত দেখাই দিছোঁ। ত্ৰিকোণমিতিৰ পৰিচয়, ইন্ট্ৰডাকশ্যন টু ত্ৰিকোণমিতি। এই পাৰ্টটোৰ গোটেইকেইটা ফৰ্মুলা এটা এটাকৈ মই ভালকৈ বুজাই দিবলৈ যত্ন কৰিম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে ফাৰ্ষ্টৰ পৰা লাষ্টলৈ স্কিপ নকৰাকৈ চাই যাবা। আৰু যদি কিবা বুজি নোপোৱা কমেণ্ট বক্সত মোক কমেণ্ট কৰি জনাবা। লেট আছ ষ্টাৰ্ট। ত্ৰিকোণমিতিৰ পৰিচয় পাঠটো বুজিবলৈ আমি ফাৰ্ষ্টত জানিব লাগিব ত্ৰিকোণমিতিক অনুপাত। ত্ৰিকোণমিতিক অনুপাত মানে কি? এটা সমকোণী ত্ৰিভুজ সূক্ষ্মকোণ সাপেক্ষে ইয়াৰ বাহুবোৰৰ অনুপাতক ত্ৰিকোণমিতিক অনুপাত বোলে। অৰ্থাৎ ত্ৰিকোণমিতিক অনুপাত হৈছে এটা সম্পূৰ্ণ সমকোণী ত্ৰিভুজ হ'ব লাগিব, আৰু সমকোণী ত্ৰিভুজৰ সূক্ষ্মকোণ সাপেক্ষে আমি লম্ব, ভূমি আৰু কৰ্ণৰ যদি অনুপাতবিলাক অনুপাতত সজাওঁ, তেতিয়াহ'লে আমি যি পাওঁ সেইটো হৈছে ত্ৰিকোণমিতিক অনুপাত। অৰ্থাৎ সাইন, কছ, টেন, কছেক, চেক, কট এইকেইটাক ত্ৰিকোণমিতিক অনুপাত বোলে। এই সমকোণী ত্ৰিভুজটো আগতে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিনাকি কৰি দি আছোঁ। এই সমকোণী ত্ৰিভুজৰ কিছুমান বাহুৰ নিৰ্দিষ্ট নাম থাকে। সেই নামকেইটা যিটো আমি লম্ব অৰ্থাৎ উলম্বভাৱে এটা ৰেখা পাওঁ সেইটোক লম্ব বুলি কয়, আৰু অনুভূমিকভাৱে থকা যিটো ৰেখা এইটোক ভূমি, আৰু এই এচিক আমি কৰ্ণ বা অতিভুজ বুলি কওঁ। এতিয়া এইকেইটাৰ মাজৰ সম্পৰ্কটো আজি আমি বুজাই দিম। সমকোণী ত্ৰিভুজৰ বাহুবিলাকৰ মাজৰ অনুপাত, এইটো বুজাবলৈ মই এটা বাক্য লিখিছোঁ। এই বাক্যটোৰ দ্বাৰা আমি এই 6টা সূত্ৰ বহুত ভালকৈ মনত ৰাখিব পাৰিম। যিটো টিপছটো হৈছে চালকক ভোকতে ল'ব। এই চালকক ইয়াৰ পৰা আমি পটামচত আকাৰ অৰ্থাৎ চাইন থিতা, কাৰণ চাইন থিতাক আমি প্ৰনাউন্সিয়েশ্যন কৰিলে চা অৰ্থাৎ চাইন, সেইটোৰ কাৰণে চা পটামচত আকাৰ চাৰ ঠাইত আমি চাইন থিতা লিখিছোঁ। ইজিকেল টু ল মানে লম্ব, ক মানে কৰ্ণ, ইজিকেল টু শ্বৰ্টকাটত p/h। 2 নম্বৰ, আকৌ লকৰ পিছত ক, এই কটোৰ পৰা আমি লিখিম কছ থিতা, ইজিকেল টু ভূমি ক ডিভাইডেড বাই কৰ্ণ, ইজিকেল টু, আৰু এইটোক আমি শ্বৰ্টকাটত v/h অৰ্থাৎ ভূমিক বেছ, ইয়াৰ ভিৰে ডেনটেড বুজায়, আৰু ইয়াতে কৰ্ণ হাইপোটেনাছ, ইয়াৰ প্ৰথম লেটাৰটো h, সেইটোৰ কাৰণে ভূমিক v আৰু কৰ্ণক h। 3 নম্বৰটো হৈছে টেন থিতা, অৰ্থাৎ টেকা তে, ইয়াৰ পৰা টেন থিতা আহিছে, ইজিকেল টু লম্ব ভূ ডিভাইডেড বাই ভূমি, ইজিকেল টু p/v। এতিয়া তিনিটা ফৰ্মুলা, তিনিটা যদি আমি অনুপাত জানো, বাকী আৰু তিনিটা অনুপাত ইয়াৰ পৰা বনাব পাৰিম। অৰ্থাৎ চাইন থিতাৰ ইয়াতে মই দেখাই দিছোঁ, চাই লোৱা ভালকৈ। চাইন থিতাৰ বিপৰীত কছেক, কছ থিতাৰ বিপৰীত চেক, টেন থিতাৰ বিপৰীত কট। সেই হিচাপত এতিয়া আমি চাইন থিতাৰ বিপৰীত অনুপাত কছেক থিতা লিখিব পাৰিম, ইজিকুৱেল টু, এতিয়া চাইন থিতাৰ যিটো অনুপাত সেইটোক যদি আমি প্ৰতিলোম কৰোঁ অৰ্থাৎ কৰ্ণ ডিভাইডেড বাই লম্ব, তেতিয়াহ'লে আমি চাইনৰ বিপৰীত কছেক থিতা পাই যাম, ইজিকুৱেল টু h/p। কছ থিতাৰ বিপৰীত চেক থিতা ইজিকুৱেল টু কৰ্ণ ডিভাইডেড বাই ভূমি, ইজিকুৱেল টু h/v। আৰু টেন থিতাৰ বিপৰীত অনুপাত হৈছে কট থিতা, ইজিকুৱেল টু, আৰু এইটো উল্টাই দিলে অৰ্থাৎ প্ৰতিলোম ল'লে ভূমি বাই লম্ব, ইজিকুৱেল টু v/p। এতিয়া এইকেইটা ফৰ্মুলা আকৌ আমি বেলেগ এটা ছিষ্টেমত বা চেণ্টেন্সৰ দ্বাৰাও আমি মনত ৰাখিব পাৰি। সেইটো হৈছে চাম পিপুল হেভ। এই চাম এই ৱৰ্ডটোৰ পৰা আমি চাইন থিতা অৰ্থাৎ এছ, প্ৰথম লেটাৰটো এছ, চাইন থিতা ইজিকেল টু পিপুলৰ আদি লেটাৰটো হৈছে পি, গতিকে পি আৰু এইচ, ইয়াৰ পৰা এইচ, হেভৰ আদি লেটাৰ এইচ, গতিকে ডিভাইডেড বাই এইচ লৈ যোৱা। তেনেকৈ চাইন থিতা ইজিকেল টু p/h অৰ্থাৎ পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই হাইপোটেনাছ।
তো একেদৰে আমি কিউৰলি ব্ৰাউন হেয়াৰ অৰ্থাৎ 2 নম্বৰ অনুপাত যেটো cos থিটা কিউৰলিৰ পৰা c cos থিটা ইজ ইকুৱেল টু ব্ৰাউন অৰ্থাৎ ইয়াৰ পৰা b আৰু হেয়াৰৰ পৰা h একেদৰে আৰু এটা সেন্টেন্স টাৰ্ন পাৰ্মানেন্টলি ব্ল্যাক ইয়াৰ পৰা আমি টাৰ্নৰ পৰা tan থিটা আৰু পাৰ্মানেন্টলিৰ পৰা p আৰু ব্ল্যাকৰ পৰা b অৰ্থাৎ tan থিটাৰ অনুপাতটো ইজ ইকুৱেল টু p/b এনেকৈ আমি আৰু মনত ৰাখিব পাৰিম তে বাকি তিনটা আৰু ইয়াত মই উল্লেখ কৰা নাই তোমালোকে সেই তিনটা আগত পাইছা যে তাৰ পৰাই শিকি ল'ব পাৰিবা এতিয়া আৰু এটা ইম্পৰ্টেন্ট নোট মই লিখিছো ইয়াতে ত্ৰিকোণমিতিক অনুপাত আৰু ইয়াৰ সংক্ষিপ্ত ৰূপ তে ত্ৰিকোণমিতিক অনুপাতটো ইয়াৰ সম্পূৰ্ণ নামটো হৈছে সাইন অফ দ্য এংগল এ অৰ্থাৎ সাইন যেটো ত্ৰিকোণমিতিক অনুপাত ইয়াক এনেকৈ পঢ়া হয় সাইন অফ দ্য এংগল এ ইয়াৰ সংক্ষিপ্ত ৰূপটো আমি সাইন এ বুলি লিখিব লাগে আৰু কোসাইন অফ দ্য এংগল এ ইজ ইকুৱেল টু কস এ টেনজেন্ট অফ দ্য এংগল এ ইজ ইকুৱেল টু টেন এ কোসেকেন্ড অফ দ্য এংগল এ কোসেক এ সেকেন্ড অফ দ্য এংগল এ সেক এ কোটেনজেন্ট অফ দ্য এংগল এ কট এ এনেকৈ আৰু মনত ৰাখিবা তাৰপিছত মই এটা নোট ইয়াতে লিখিছো যে এটা সমকোণী ত্ৰিভুজৰ অতিভুজডালেই হৈছে দীৰ্ঘতম বাহু হে সাইন থিটা আৰু কস থিটাৰ মান সদায় একতকৈ সৰু বা বিশেষ ক্ষেত্ৰত একৰ সমান হ'ব পাৰে কাৰণ সাইন থিটা আমি জানো সাইন থিটা ইজ ইকুৱেল টু হয় লম্ব কৰ্ণ ডিভাইডেড বাই এর ফৰ্মুলাটো হয় লম্ব ডিভাইডেড বাই কৰ্ণ অৰ্থাৎ আমি যদি ইয়াতে ভালকৈ চাওঁ তেতিয়াহ'লে দেখা যায় লম্বটো সদায় সৰু থাকে কৰ্ণতকৈ লম্ব সৰু থাকে সেই হিচাপত সাইন থিটাৰ মান সদায় একতকৈ সৰু হয় বা কিবা বিশেষ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে একৰ সমান হয় 2 নম্বৰটো হৈছে tan থিটাৰ মান একৰ সমান বা একতকৈ ডাঙৰ বা একতকৈ সৰু হ'ব পাৰে ছাত্ৰ-ছাত্ৰীসকল এতিয়া মই তোমালোকক এটা ইম্পৰ্টেন্ট টপিক লিখিছো যেটো হৈছে বিশেষ কোণৰ ত্ৰিকোণমিতিক অনুপাত এই বিশেষ কোণৰ ত্ৰিকোণমিতিক অনুপাত কেইটা আমি কেনেকৈ তালিকাটো বনাব লাগে কেনেকৈ মনত ৰাখিব লাগে হেতু এতিয়া মই দেখুৱাম ইংলিছত কয় স্পেসিফিক এংগলস অফ ত্ৰিকোণমিতিক ৰেশিও অৰ্থাৎ বিশেষ কোণ বুলি ক'লে আমি বুজো 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী ইয়াৰ পৰা এটা সম্পূৰ্ণ তালিকাটো মই বনাম গতিকে তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ ভালকৈ চাই যাবা এতিয়া 0 ডিগ্ৰীৰ তলত আমি এনেকৈ লিখিম ফাৰ্ষ্টত দিম 0 তাৰ পিছত 1 2 3 4 গোটেই কেইটা সংখ্যা আমি 0 পৰা সিৰিয়াল হিচাপত এক লিখিছো অৰ্থাৎ অখণ্ড সংখ্যা লিখিছো আৰু এই প্ৰতিটো সংখ্যাক আমি 4 ৰে ডিভাইড কৰিম এটো 4 ৰে ডিভাইড কৰাৰ পিছত গোটেই কেইটাৰ ওপৰত আমি ৰুট ওভাৰ দি দিম তে বুজিলা প্ৰথমে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 60 90 তাৰ পিছত 0 1 2 3 4 গোটেই কেইটাক 4 ৰে হৰণ কৰিছো তাৰ পিছত গোটেই কেইটাৰ ওপৰত ৰুট দি দিছো এতিয়া আমি ইয়াক যদি সিম্পলিফাই কৰো তেতিয়াহলে দেখা যায় 4 দি 0 ক যদি হৰণ কৰো ইয়াত 0 আৰু 0 ৰ বৰ্গমূল 0 হয় ইয়াতে 1 ৰ বৰ্গমূল মানে 1 4 ৰ বৰ্গমূল 2 মানে ইয়াৰ ঠাইত আমি ৰুটটো নাইকিয়া কৰি হাফ লিখিব পাৰিম আৰু ইয়াতে 2 দি যদি কাটি দিও তেতিয়াহলে 2 টোৰ মাজত একবাৰ 4 ৰ মাজত দুইবাৰ মানে এনেকৈ লিখিব পাৰিম 2 2 ৰ মাজত একবাৰ 4 ৰ মাজত দুইবাৰ মানে একৰ ওপৰত ৰুট নাথাকে আৰু যেহেতু 2 ৰ বৰ্গমূল নাই হেতুৰ কাৰণে আমি এটো ৰুটটো লিখিম আৰু ইয়াতে 3 ৰ বৰ্গমূল যেহেতু নাই গতিকে ৰুট 3 থাকিব আৰু 4 ৰ বৰ্গমূল 2 মই অলপ স্পিডত কৈ আছো কাৰণ ভিডিওটো বহুত লম্বা হৈ যায় গতিকে তোমালোকে অলপ মনোযোগেৰে ভিডিওটো চোৱা আৰু ইয়াতে 4 ৰ মাজত কাটি দিলে একবাৰ মানে ইয়াতে একৰ বৰ্গমূল অৰ্থাৎ এক ৰুটৰ ভিতৰত নাথাকে আৰু এতিয়া মই যেটো পালো অৰ্থাৎ 0 হাফ 1/√2 আৰু 1/√3/2 আৰু 1 এটোক আমি সাইন থিটা বুলি লিখিব পাৰিম অৰ্থাৎ সাইন অনুপাত এতিয়া আমি তালিকাটো বনাই লওঁ ইয়াতে মই স্কেল বা ৰুল মাৰি ব্যৱহাৰ কৰা নাই হেতুৰ কাৰণে লাইন কেইটা অলপ বেকা হৈছে এতিয়া চোৱা ইয়াতে কোন অনুপাত আৰু এটো সাইন 0 ডিগ্ৰী মান 0
মনত ৰাখিব লাগিব sin 30 ডিগ্ৰী মান 1/√2 sin 45 1/√2 sin 60 ডিগ্ৰী √3/2 sin 90 ডিগ্ৰী 1 অৰ্থাৎ আমি সাইনৰ বিশেষ কোণৰ ত্ৰিকোণমিতিক অনুপাত পাই গ'লো এতিয়া আমি নেক্সট sin থিটাৰ পিছত cos থিটা আৰু cos থিটাটো আমি অৰ্থাৎ এটো যদি আমি বিপৰীত ক্ৰমে সজাই লিখো তেতিয়াহলে cos থিটাৰ মানটো হৈ যায় ফাৰ্ষ্টত লিখিম 1 তাৰ পিছত এই সংখ্যাত এই মানটো ইয়াতে লিখি দিম √3/2 তাৰ পিছত 1/√2 হাফ আৰু ইয়াতে 0 অৰ্থাৎ cos 0 ডিগ্ৰী 1 cos 30 ডিগ্ৰী √3/2 cos 45 ডিগ্ৰী 1/√2 cos 60 ডিগ্ৰী হাফ cos 90 ডিগ্ৰী 0 এতিয়া tan থিটাটো আমি এনেকৈ উলিয়াম tan থিটাৰ এটা যেটো ফৰ্মুলা আছে যে tan থিটা = এটো ফৰ্মুলাটো মই এতিয়া লিখাই দিয়া নাই পিছত লিখাম পৰৱৰ্তী ভিডিঅ'ত sin থিটা / cos থিটা অৰ্থাৎ যদি আমি cos থিটা দি পেলাই sin থিটাক হৰণ কৰোঁ তেতিয়াহ'লে আমি tan থিটা পাই যাওঁ অৰ্থাৎ ইয়াৰ পৰা বুজা গৈছে 1 দি পেলাই যদি আমি 0 হৰণ কৰোঁ তেতিয়াহ'লে ইয়াৰ মানটো আমি 0 পাম আৰু এই পদটো দি পেলাই এই পদক যদি হৰণ কৰোঁ তেতিয়াহ'লে এটো আমি 1/√3 পাম এটো দি এটো হৰণ কৰিলে মিলি গৈছে 1 এটো হৰণ কৰিলে 3 আৰু 0 দি 1ক হৰণ কৰিলে যেটো সংজ্ঞাবদ্ধ নহয় এটোৰ কাৰণে আমি এই চিহ্নটো ব্যৱহাৰ কৰিম ইনফিনিটি বা নট এক্সিষ্ট এতিয়া sin cos tan তিনিটা মান পোৱাৰ পিছত বাকি তিনিটা একেবাৰে সহজ কাৰণ sin থিটাৰ অপোজিট যেটো অনুপাত এটো আমি ইতিমধ্যে ক'লো cosec থিটা এই 0ক যদি আমি উলটাই দিও বা ইয়াৰ প্ৰতিক্ৰম লৈ লও তেতিয়াহলে নট এক্সিষ্ট সংজ্ঞাবদ্ধ নহয় আৰু ইয়াক উলটাই দিলে 2 ইয়াক উলটাই দিলে √2 আৰু ইয়াৰ যদি প্ৰতিলোম লও তেতিয়াহলে 2/√3 আৰু এইটো হৈ যাব 1ৰ তুললে 1 তাৰ পিছত একেদৰে আমি cos থিটাৰ বিপৰীত sec থিটা অৰ্থাৎ cos 1ৰ বিপৰীত 1 আৰু ইয়াৰ বিপৰীত বা প্ৰতিলোম যদি লও 2/√3 আৰু এইটোৰ যদি আমি বিপৰীত লও বা উলটাও তেতিয়াহলে এইটো পাই যাম ইয়াৰ √2 এইটো √2 পাই যাম √2 তাৰ পিছত এইটো 2 পাই যাম আৰু 0ৰ যেহেতু প্ৰতিক্ৰম সংজ্ঞাবদ্ধ নহয় তাৰ কাৰণে আমি এই চিহ্নটো দিম অৰ্থাৎ ইনফিনিটি বা নট এক্সিষ্ট লাষ্ট এটা ত্ৰিকোণমিতিক অনুপাত এতিয়া আছে হেতু এতিয়া আমি লিখি লও হয়তো হৈছে টেনৰ বিপৰীত ত্ৰিকোণমিতিক অনুপাত ইয়াত ধৰাচোন প্ৰবলেম দেখাইছে cot থিটা এতিয়া cot থিটা কিবা এটা দি থৈ দিয়া যাতে এটো বতাহে কিবা এটা কিতাপটো দি দিলে হৈ যাব এতিয়া cot থিটা উলিয়ালে এটো tan অৰ্থাৎ 0 অৰ্থাৎ 0ৰ অপোজিট অৰ্থাৎ ইয়াৰ যদি আমি প্ৰতিক্ৰম লও তেতিয়াহলে এটো হৈ যাব ইনফিনিটি আৰু এটো হ'ব √3 এটো 1 ইয়াৰ তলত 1 আছে এটো উলটাই দিলে 1/√3 আৰু ইনফিনিটিৰ যেটো হয় এটো হয় 0 অৰ্থাৎ মই আকৌ বুজাই দি আছো সাইনৰ বিপৰীত cosec অৰ্থাৎ 0ৰ উলটা হয় অৰ্থাৎ 0ক যদি আমি প্ৰতিলোম লও তেতিয়াহলে সংজ্ঞাবদ্ধ নহয় ইয়াৰ 2 আৰু ইয়াৰ √2 আৰু এটো 2/√3 এটো 1 আকৌ cosৰ বিপৰীত হৈছে sec যেনেকৈ 1 ইয়াৰ প্ৰতিক্ৰম হ'ব 1 আৰু এটো 2/√3 এটো √2 এটো 2 আৰু 0ৰ যেটো হেতৰ সংজ্ঞাবদ্ধ নহয় টেনৰ টু cot 0ৰ প্ৰতিলোম হৈছে সংজ্ঞাবদ্ধ নহয় এটো √3 এটো 1 আৰু ইয়াৰ প্ৰতিক্ৰম হৈছে 1/√3 আৰু এটো হৈছে সংজ্ঞাবদ্ধ নহয় নট এক্সিষ্ট ইয়াৰ হৈছে 0 গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই তালিকাটো যিয়ে বুজিছা আৰু যিজনে বুজি পোৱা নাই মোৰ চেনেলটোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা কোনখিনি লাইন বুজা নাই তাৰ পৰৱৰ্তী ভিডিঅ'ত মই বুজাই দিবলৈ চেষ্টা কৰিম গোটেইখিনি ভিডিঅ' চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল আৰু মোৰ চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা এটা লাইক কৰিবা
আৰু নতুন নতুন ভিডিঅ'বিলাক যাতে তোমালোকে সকলোৰে আগত পোৱা আৰু সেই নটিফিকেশ্যনটো পাবা যে তোমালোকে বেল আইকনটো ক্লিক কৰা। থ্যাংক ইউ ফৰ ওয়াচিং।